গোবৰ জিন্দগী হৈ গৈছে বেচেৰাটো। তো হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ, ভালনে আপোনালোকৰ? তো ৰাতিপুৱা শুই আছিলোঁ, উঠিব লগা হ'ল, লগৰটো ওলালেহি। তো তাৰ লগত এপিনে আহিব লগা হ'ল। এয়া চক দুচকীয়া বাহনত এইটো গোবৰ আছে, গোবৰ নিবলৈ ৰাতিপুৱা আহিব লগা হ'ল। গাঁৱলীয়া ল'ৰা যে এইজন ৰাতিপুৱা গোবৰ বিচাৰি আহিলে মোকো অশান্তি কৰিলে। কেনেকুৱা ধুলীয়া দেখিছা, টকা লৈ আগত নাচ ভগকেইটা আগত নাচ মাতো সোমাই লৰা। আইও এইকেইজনী নেজানো যদি গাইছিলি কেলে হেনো। গা 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 আইও পানী পেলাইছে, পানী লৈ পানী লৈ ৰখি গাইছ যে। অ ঢুলীয়া কেইটা ঢোল চোল নাইচোন। আইও চাহ লাগে সিহঁতক। আমাৰ এজন ঢুলীয়াজন, মেইন ঢুলীয়াজন। যোৱা অলপ নাচি দিবা, যোৱা বিহু বুলি যোৱা অলপ নাচি দিবা, যোৱা। শৰাইযোৰ কয়, শৰাইযোৰ এয়া শৰাই দিছে বহুতো। যোৱা সেয়া এটা ল'ব লাগে। এতিয়া ভাল লাগিছে, চাওঁ মুখখন চাওঁ দিয়ক। টানিব লাগে, চুলি জোকাই দিয়ে। টানিব লাগে। পোৱালি কেইটা গাই যা আকৌ অহা বছৰকে আহিম বোলে। ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশীৰ্বাদ দিলে আকৌ। গাই যা আকৌ অহা বছৰলে আহিম। ব্ৰিটিছ এটা অহা বছৰ বিয়া পাতিব, গান গাই দে। তিনটা কালা কান এটা এই ধুন হাই বাইদেউ। হৈ যাব মাঙা নকয়। তো হেল্ল' গাইজ, চাওঁতে গধূলি হৈ গ'ল। দিনটো আজি বিহুৰ দিন আছিলে যে, দিনটো ঘূৰোতে কেতিয়ানো গধূলি হ'ল গমকে নাপালোঁ। তো এতিয়া গধূলি লাষ্ট টাইম মামা মামীৰ লগত বিহুৰ বুলি শ্বপিং কৰিবলৈ আহিছিলোঁ। গাইজ ফাৰ্ষ্ট টাইম ব্লগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। নাৰ্ভাছ ফিলো হৈছে, বহুত নাৰ্ভাছ হৈছে আৰু। তো ক'ৰবাত যদি ভুল ভ্ৰান্তি হৈছে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব বুলি। ধন্যবাদ, বাই বাই।